हेलो फ्रेंड्स, आज আমি বনাম ফ্ৰেঞ্চ ফ্ৰাই। তাৰ কাৰণে লৈছোঁ মই 3টা আলু আৰু এই চাটনিৰ কাৰণে লৈছোঁ বিলাহী, জলকীয়া, নহৰু আৰু এইটো অকল শুকান আদা। এইটো শুকান আদাটো মই ঘৰতে শুকুৱাই লৈছোঁ। আৰু এতিয়া মই আলুখিনি কাটি ল'ম দীঘল দীঘলকৈ। এই চাওক মই আলুখিনি কাটি লৈছোঁ আৰু আলুখিনি এইটো সাইজত কাটি ল'ব আপোনালোকে, এইটো সাইজত। আৰু ইয়াত মই এটা দি দিম বেচন। আৰু আমি ইয়াত বেছি বেচন নাই দিয়া, অলপমানে দিছোঁ। তাৰপিছত আমি ইয়াত দি দিম নিমখ। আৰু ইয়াত এতিয়া মই অকণমানকৈ চব মছলা দিম। ইয়াত মই দি দিছোঁ অকণমান গৰম মছলা আৰু জলকীয়া গুড়ি আৰু হালধি গুড়ি আৰু মই ইয়াত জিৰা, ধনিয়া এইখিনি মই নিজে ভাজি কিনে পিচি লৈছিলোঁ। এইখিনি বহুতে টেষ্টি লাগে এনেকুৱাকৈ দিলে খাবলৈ। আৰু এতিয়া আমি ইয়াত অকণমান পানী দি কিনে মিক্স কৰিম। একেবাৰে পানী ঢালি দি দিব, অকণমানকৈ ঢালি কিনে মিক্স কৰিব। আৰু আমি ইয়াত লোহাৰ কেৰাহী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চিলভাৰ যেনেকুৱা ব্যৱহাৰ নকৰে। চিলভাৰত কি হয়, জল্দি জ্বলি যায়। এনেকুৱা লোহাৰ লৈ লওক, নহ'লে বেলেগত কৰিব পাৰে। তো তেতিয়াহ'লে আমি ইয়াত দি দিছোঁ তেল আৰু ভাল ধৰণে তেলখিনি গৰম হৈ গ'লে আমি মিডিয়াম ফ্লেমত বনাম। তেতিয়ালৈকে আমি ৰেডি কৰি লওঁ চাটনিখিনি বনাবলৈ। ইয়াত দি দিছোঁ মই এটা বিলাহী মিডিয়াম সাইজৰ আৰু জলকীয়া, নহৰু। আৰু এইখিনি দেখিছেনে, এইখিনি শুকান আদা মই ঘৰত শুকুৱাই লৈছোঁ। আৰু ইয়াত দি দিম নিমখ দি কিনে আমি পিচি ল'ম। এইখিনি চাই থাকক আপোনালোকে। তেতিয়াহ'লে আমি ইয়াত আলুখিনি এনেকুৱা এটাকৈ দি ফ্ৰাই কৰি ল'ম। আপোনালোকে যদি হাত ব্যৱহাৰ নকৰে তেতিয়াহ'লে চামুচৰো ব্যৱহাৰ কৰিব পাৰে। হাতেদি ভাল হয় এটা দিবলৈ কাৰণে, সেইকাৰণে মই হাতেদি দিছোঁ। আৰু এনেকুৱাকৈ বনাই কিনে খাই চাব, একদম হোটেলৰ নিচিনাই লাগে খাই কিনে, বহুতেই টেষ্টি হয়। ঘৰত বনালেতো আৰু কথাই নাই, কিমান ভাল লাগে। আমি ইয়াৰ কালাৰ চেঞ্জ হোৱালৈকে আৰু এইখিনি সিজালৈকে এইখিনিক আমি এনেকুৱাকৈ ফ্ৰাই কৰিম। আৰু এয়া আমাৰ চাটনিখিনি ৰেডি হৈ গ'ল। মই এতিয়া ছাৰ্ভ কৰি আছোঁ। এনেকুৱাকৈ যদি আপোনালোকে বনাই খোৱা নাই তেতিয়াহ'লে খাই চাব আৰু কমেণ্টত মোক ক'বচোন কিমান ধুনীয়াকৈ সিজি গৈছে। আৰু বহুত কম সময়তে সিজি যায়। আৰু যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।